সদায়তো আৰু ভঙা ঘৰ ভঙা দোকান এনেকৈ থাকিব নোৱাৰি কষ্ট কৰি আছোঁ কষ্টবোৰ সফল কৰিবলৈ চেষ্টা কৰি আছোঁ আপোনালোকে পাইছেই প্ৰথমৰ পৰা দেখিছেই সকলো যিহেতু আমাৰ ঘৰখনৰ লগতে দোকানখনো বনাই থকা হৈছে আৰু দোকানখন বনাই থাকোঁতে ভিডিঅ' দুটামান কৰি ৰাখিলোঁ দোকানখনৰো প্ৰায় কাম আগবাঢ়িছেই মই আজি গৈ চাই আহিলোঁ বহুতখিনি কামেই আগবাঢ়িছে ওপৰৰ ফালে এইবোৰ কাম চলিয়ে আছে বৰষুণ পৰাৰ লগে লগে দোকানখনত পানী সোমাই সকলো ফালৰ পৰা বতাহ মাৰিলেতো টিং চিংবোৰ বৰ লৰচৰ কৰে যোৱা বছৰ ভাঙিয়ে গৈছিলে আৰু পানী পৰাৰ বাবে আলমাৰিটো এনেকৈ ঢাকি ৰাখিছোঁ কাপোৰবোৰ একেবাৰে তিতিবলৈ দিয়া নাই কাৰণ কাপোৰ এখন তিতাৰ লগে লগে কিমান লোকচান হ'ব নহয়নে চব ফালৰ পৰা দোকানখনৰ ভিতৰত পানী সোমায় আৰু সেয়াই আৰু পানী সোমাবই দিয়কচোন দোকানখন আজি ইমান বছৰ হ'ল টিঙেৰে বনোৱা সেই দোকানখনে যে ইমানখিনি আমাক শিকালে আৰু এই দোকানখনক আমি কেতিয়াও বেয়া পাব নোৱাৰোঁ এই দোকানখনৰ পৰা আমি বহুত শিকিছোঁ বহুত অভিজ্ঞতা আমাৰ হৈছে দোকানখনৰ পৰা কেতিয়াও বেয়া পাব নোৱাৰোঁ দুখ সুখ সকলো সময়তে দোকানখন আমাৰ লগত আছে মানুহে কয় মানুহৰ জীৱনৰ টাৰ্ণিং পইণ্ট এই দোকানখনেই হয়তো আমাৰ জীৱনৰ টাৰ্ণিং পইণ্ট আছিলে বহুত কিবা কিবি কৰিছিল মাহঁতে তাৰ আগত বহুত কৰিছিল ক'তো সফল হ'ব পৰা নাছিল লাষ্টত শেষত আমাৰ এই দোকানখনে আমাক ভাগ্যৰ দুৱাৰ মুকলি কৰিলে বুলিয়ে ক'ব লাগিব কাৰণ দোকানখনৰ পৰাই মায়ে কষ্ট কৰি দাদাক ইঞ্জিনিয়াৰিং কমপ্লিট কৰালে মোক BA পঢ়ালে আৰু বহুতখিনি আগবাঢ়িব পাৰিলোঁ আমি দোকানখনৰ পৰাই কাৰো ওচৰত হাত নপতাকৈ ধুনীয়াকৈ দুবেলা দুমুঠি খাই জীয়াই থাকিবলৈ শিকিলোঁ আনকো কিবা এটা সহায় কৰিব পাৰিলোঁ আৰু আমাৰ জীৱনত একেবাৰে ভাবিব নোৱাৰা কিছুমান কামো সম্ভৱ কৰিব পাৰিলোঁ কেৱল এই দোকানখনৰ কাৰণে বেলেগৰ কাৰণে বহুত কিবা কিবি নহ'ব পাৰে কিন্তু আমাৰ কাৰণে এইখিনি যে বহুত বেছি বহুত ডাঙৰ যেন আমি এচিভ কৰিছোঁ আৰু ইয়াতকৈও আমি বহুত কিবা কিবি কৰিব আছে তথাপিও এইখিনি আমাৰ কাৰণে বহুত ডাঙৰ এটা এচিভ এই দোকানখনে আমাৰ মুখত হাঁহি বিৰিঙাইছে আমাৰ পৰিয়ালটোক এমুঠি সুখৰ ভাত যোগাইছে গতিকে সদায় কৃতজ্ঞ এই দোকানখনৰ ওপৰত ভাবিও ভাল লাগে প্ৰথমতে দোকানখনটো নাছিলেই এইখন দোকানো নাছিলে মামাহঁতৰ ঘৰৰ এটা ৰুমৰ পৰাই আমাৰ কাপোৰৰ বিজনেছখন আৰম্ভ হৈছিলে লাহেকৈ এই টিঙৰ দোকানখন বনালোঁ টিঙৰ দোকানখনৰ পৰা এতিয়া লাহেকৈ পকাৰ দোকানখন বনাই আছোঁ ভাবিলে কোনোবাখিনিত ভালো লাগে কোনোবাখিনিত বেয়াও লাগে আগৰ কথাবোৰ ভাবি যে নহওক এনেকৈ আগুৱাই যাব লাগিব আৰু এটাই এইখিনিতে কথা যে আমাৰ সেই সৰু দোকানখনৰ পৰাই কেইবাটাও পৰিয়াল চলি আছে আৰু পৰিয়াল চলাৰ লগতেও কেইবাগৰাকী মানুহেও আমাৰ পৰা হ'লচেল কাপোৰ লৈ তেওঁলোকৰ পৰিয়ালবোৰ চলাই আছে তেওঁলোকে বৈ দিয়া কাপোৰবোৰ মায়ে বজাৰত নি বেচে আৰু মই অনলাইনত বেচাৰ পৰাটো আৰু বেছিয়ে ভাল হ'ল বহুতখিনি অৰ্ডাৰ পাওঁ আপোনালোকৰ পৰা অসমৰ চুকে কোণে ভাৰতৰ চুকে কোণে আমাৰ কাপোৰবোৰ গৈছে সেইটোও মোৰ কাৰণে বহুত ডাঙৰ এটা এচিভ বুলিয়ে ক'ব লাগিব ইমান বেছি ভাল লাগে আৰু কথাখিনি কিবা কৈছোঁ যদিও কোনোবাখিনিত মোৰ বুকুখন খুন্দা মাৰি ধৰিছে কিয় খুন্দা মাৰি ধৰিছে নাজানো কথাবোৰ ওলাওকৈ ওলাইছে শেষত সকলোকে আকৌ এবাৰ ধন্যবাদ দিওঁ আপোনালোকে ইমান বেছি মৰম দিয়াৰ কাৰণে আৰু এই ভিডিঅ' ক্লিপখিনি বহুত দিনৰে আছিলে শ্বেয়াৰ কৰিবলৈ পাহৰি আছিলোঁ আজি ইয়াতে লগতে শ্বেয়াৰ কৰি দিলোঁ সদায় এনেকৈ আমাৰ বহুত পাৰ্চেল যায় আমাৰ দোকানৰ পৰা ভিডিঅ'বোৰ কৰিবলৈ থাকি যায় সময়ৰ অভাৱ যিহেতু সকলোখিনি অকলেই কৰিব লাগে এনেকৈ আৰু আজিলৈ আহিছোঁ ইমানতে ৰাখিছোঁ ভিডিঅ'টো দেই সকলোকে ধন্যবাদ বাই